কাৰোবাক বেয়াকৈ ক'বলৈ সহজ, কিমান দুখ কষ্ট পাইছোঁ এবাৰো ভাবি নাচায়। এই মন্তব্য কৰিশ্মা নাথৰ। নাগাৰা নামৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল কৰিশ্মা নাথ। কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন কৰা এটা ভিডিঅ'ই ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছিল। ব্যাপক চৰ্চা হৈছিল সেই ভিডিঅ'টোৰ ওপৰত। একাংশই কৰিশ্মা নাথক নাগাৰা নাম বিকৃত কৰা বুলিও অভিযোগ দাঙি ধৰিছিল। অৱশ্যে আন একাংশই কৰিশ্মা নাথৰ সপক্ষতো থিয় আছিল। তাৰ মাজতে সদৌ অসম নাগাৰা নাম সংঘই সংবাদমেল পাতি কৰিশ্মাক ক্ষমা খোজাৰ দাবী উত্থাপন কৰাৰ লগতে কৰিশ্মা নাথক নাগাৰা নামৰ সংবিধান উলংঘ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। কৰিশ্মা নাথক ভুলৰ বাবে ক্ষমা খোজাৰ দাবী জনাইছিল অসম নাগাৰা নাম সংঘই। বহুতো সমালোচনা আৰু প্ৰশংসাৰ মাজতে কৰিশ্মাই পৰিৱেশন কৰি গৈছে নাগাৰা নামো। ইতিমধ্যে কৰিশ্মাই বিভিন্ন সংবাদমেলত নিজৰ মতামত প্ৰকাশ কৰিছে, সমালোচনাৰ প্ৰত্যুত্তৰ দিছে। সমালোচনাবোৰ একাকৰীয়া কৰি ভাল উপদেশবোৰ লগত লৈ আগবাঢ়ি যাব বুলি কৰিশ্মা নাথে মন্তব্য আগবঢ়াইছে। শেহতীয়াকৈ কৰিশ্মা নাথে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে। ৰাইজলৈ হোলীৰ শুভেচ্ছা জনাই পোষ্টটোত লিখিছে যে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যেতিয়ালৈ আমাৰ লগত থাকে, সদায় ৰাইজৰ মাজত নাম পৰিৱেশন কৰিম। যেতিয়ালৈ ৰাইজে নকয় যে তুমি নাম গাব নোৱাৰা, তেতিয়ালৈ সদায় আপোনালোকৰ মাজত থাকিম। ৰাইজে ৰজা, ৰাইজে প্ৰজা। আপোনালোকে যিমান মৰম আৰু আশীৰ্বাদ দিছে, বহুত বেছি সাহস পাইছোঁ। চিন্তা নকৰিব আপোনালোকে, মই সদায় মৰমবোৰ লৈ আগুৱাই যাম। কৰিশ্মাই লগতে লিখিছে যে, মোক ভাল পোৱা মানুহবোৰে মাত্ৰ সদায় মোক সাহস দিয়ক, সদায় ভাল কাম কৰি যাম। অসমবাসী ৰাইজ মোৰ লগত থাকিলে দুজন মানুহে মোক কোনোদিনে পিছুৱাই নিব নোৱাৰে, বৰঞ্চ উৎসাহ পাইছোঁ। সৰুৰে পৰা বহুত কষ্টৰ মাজতে মা দেউতাই ডাঙৰ কৰিছে। এতিয়া নিজে কষ্ট কৰি মা দেউতাক চাব লাগিব। গতিকে কাৰোবাক বেয়াকৈ ক'বলৈ সহজ, কিন্তু তাৰ ভিতৰত কিমান দুখ কষ্ট পাইছোঁ কিছুমানে এবাৰো ভাবি নাচায়। মনৰ কথা ব্যক্ত কৰিছোঁ। কমেণ্ট বক্সত জনাওক আপোনাৰ মন্তব্য।